Hi everyone, welcome to an edutech overall. বন্ধুসকল আজি মই টেটৰ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত আপোনালোকৰ নতুন নতুন ইনফৰমেশ্যনবিলাক আপলোড গৈছে তাৰ বিষয়ে জনাম আৰু যিসকল কেণ্ডিডেটৰ DLED অথবা BEd নোহোৱাকৈ অনলাইন ফৰ্ম ছাবমিট হৈছিলে তেওঁলোকে এতিয়া কেনেকৈ কি কৰিব লাগিব সকলোখিনি মই এই ভিডিঅ'টোত আপোনালোকক লগ ইন সহকাৰে ক'বলৈ চেষ্টা কৰিম গতিকে ভিডিঅ' নকৰালৈকে শেষলৈকে চাই থাকিব মই এতিয়া বৰ্তমান আছোঁ অফিচিয়েল পেজৰ আপোনাৰ যিটো লগ ইন পৰ্টেল আছে তাত আছোঁ চাওক ইয়াত আছে কি লগ ইন ফৰ ৰেজিষ্টাৰ্ড কেণ্ডিডেট যিবিলাক কেণ্ডিডেটৰ ৰেজিষ্টাৰ্ড হৈছিলে তেওঁলোকৰ লগ ইন কৰিব লাগিব লগ ইনৰ বাবে আপোনালোকৰ আছে কি এপ্লিকেশ্যন নং অথবা ইউজাৰ নেম অথবা এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিব লাগিব তাৰ পাছত লগ ইন চিলেক্ট কৰিব লাগিব মই ইয়াতে পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ পুট কৰিছোঁ আৰু মই একাউণ্টটো লগ ইন কৰিছোঁ এতিয়া চাওঁ বাৰু কি আহে ইয়াতে দেখাইছে এইখন পেজ খোল খাইছে ৱেলকাম বুলি আহিছে আৰু তাত যিটো একাউণ্টৰ মই পাছৱৰ্ড আৰু ইউজাৰ আইডি পুট এইটো একাউণ্ট খোল খাইছে আৰু ইয়াতে আছে কি প্ৰথমতে আছে হোম মাই প্ৰফাইল এপ্লিকেশ্যন প্ৰিণ্ট বৰ্তমান মই হোমত আছোঁ তাৰপিছৰ অপশ্যনটো আছে কি আপোনাৰ মাই প্ৰফাইলত যিখিনি আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন আপলোড কৰা হৈছিলে সেইখিনি শ্ব' কৰিব গতিকে সেইটো এতিয়া বৰ বিশেষ ইম্পৰ্টেণ্ট নহয় সেইখিনি হৈ গৈছে তাৰপিছত আছে এপ্লিকেশ্যন প্ৰিণ্ট আপোনালোকে যদি এতিয়ালৈকে এপ্লিকেশ্যনবিলাক প্ৰিণ্ট দিয়া নাই তেতিয়াহ'লে মানে এইটো অপশ্যনত এপ্লিকেশ্যনটো প্ৰিণ্ট দিব পাৰিব তাৰপিছত চাওক ইম্পৰ্টেণ্ট এইটো আছে কৈছে কি আপডেট পাৰ্চিং প্ৰফেশ্যনেল কোৰ্চ আমাক আপডেট কৰিব দিছিলে এইটো কৈছে কি প্ৰফেশ্যনেল কোৰ্চৰ যিবিলাকে পাৰ্চিং দি আপলোড কৰিছিলে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে গতিকে এইটো অপশ্যন আমি চাব পাৰোঁ খুলি চাব পাৰোঁ এইখন দেখা দিছে ইয়াতে কৈছে কি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ইন টিচাৰ এডুকেশ্যনৰ কাৰণে যিটো প্ৰফেশ্যনেল কোৰ্চ বিচাৰিছে DLED বা BEd বা তেনেকুৱা যিকেইটা কোৰ্চ বিচাৰিছে তাৰ কি কৈছে ইয়াতে সেইটো চিলেক্ট কৰিব দিছে আপুনি ইয়াতে বেছিভাগে চিলেক্ট কৰিছিলে DLED 2 years পাৰ্চিং বুলি আৰু তেওঁলোকক আকৌ কি কৰিব দিছে মোড অফ প্ৰফেশ্যনেল কোৰ্চ ৰেগুলাৰ হয় নে ODL হয় সেইটো চিলেক্ট কৰিব কৈছে তাৰপিছত কৈছে কি ইয়াৰ অফ এডমিশ্যন এইটো যিহেতু DDMMYY ফৰ্মেটত আছে গতিকে এপ্লিকেশ্যন ডেটটো লিখিব লাগিব তাৰপিছত আছে নেম অফ আপোনাৰ যিটো ইনষ্টিটিউটৰ পৰা DLED অথবা BEd বা তেনেকুৱা প্ৰফেশ্যনেল কোৰ্চ কৰি আছে তাৰ এই নামটো ইয়াতে লিখিব লাগিব আৰু লাষ্ট অপশ্যনটো আছে কি ইমেজ অফ চেল্ফ এটাষ্টেড এডমিশ্যন ৰিচিপ্ট আপোনাৰ যিটো এডমিশ্যন ৰিচিপ্টৰ চেল্ফ এটাষ্টেড ইয়াতে দিব কৈছে আৰু ইয়াতে চাইজৰ কথা ধৰি দিছে ইমেজ অফ চেল্ফ এটাষ্টেড তাৰে চাইজ কৈছে কি আপোনাৰ ডকুমেণ্ট চাইজটো 200 KB তলত হ'ব লাগিব তাৰপিছত হাইট ৱেইটটো আপোনাৰ পিক্সেলত দিয়া আছে 400 পিক্সেল এণ্ড 600 পিক্সেল তাৰপিছত ডকুমেণ্ট মাষ্ট বি JPG অৰ নাইবা JPEG নাইবা JPEG ফৰ্মেটত হ'ব লাগিব ডকুমেণ্টটো তাৰপিছত এইখিনি আপলোড কৰাৰ পিছত ছাবমিট বটনত ক্লিক কৰিলে আপোনাৰ যিখিনি ইনফৰমেশ্যন বিচাৰিছিলে সেইখিনি আপোনাৰ আপডেট হৈ যাব তাৰপিছত এইখিনি মূল কাম যিখিনি কেণ্ডিডেটে পাৰ্চিং বুলি এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এইখিনি অত্যন্ত প্ৰয়োজনীয় কাম নহ'লে এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব তাৰপাছত আছে কি ফিজিকেলি চেলেঞ্জ টাইপ এইটো ফিজিকেলি চেলেঞ্জ টাইপ ইয়াতে যিসকল কেণ্ডিডেট ফিজিকেল চেলেঞ্জ টাইপৰ হয় তেওঁলোকৰ কাৰণে ইয়াতে এটা অপশ্যন ৰাখিছে ইয়াতে কৈছে কি আৰ ইউ ফিজিকেলি ইয়াতে সুধিছে আপুনি হয় নে নহয় যদি হয় য়েছ কৰিব নহয় যদি ন তাৰপিছত ডিগ্ৰী অফ ডিচেবিলিটি আপোনাৰ ডিগ্ৰী ৱাইজ থাকে কিছুমান সেইটো পুট কৰিব দিছে চিলেক্ট অফ আপুনি কোনটো কেনেকুৱা টাইপৰ হয় সেইটো চিলেক্ট কৰিব দিছে ভিজুৱেল হয় হেয়াৰিং হয় এইবিলাক গতিকে যিসকল আছে তেওঁলোকে নিশ্চয় গম পাব সেইটো তেওঁলোকে নিজে আপডেট কৰিব
গতিকে তাৰ পিছত আৰু বিশেষ ইয়াতে অপশ্যন একো নাই। আপোনাৰ যিটো পইচা ৰিটাৰ্ণৰ কথা আছিল, পইচা ৰিফাণ্ডৰ অপশ্যন মই বৰ্তমানলৈকে এতিয়ালৈকে পোৱা নাই। আৰু যদি ৱেবছাইটত যদি আপডেট কৰে, এইটো মই নিশ্চয়কৈ নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। এতিয়ালৈকে বৰ বিশেষ তেনেকুৱা মই পোৱা নাই। আৰু যদি ভুলতো ৰৈ গৈছে তাৰ বাবে ক্ষমা কৰিব। এতিয়া লাষ্ট অপশ্যনটো আছে আপোনাৰ লগ আউট। যদি আপুনি লগ আউটত ক্লিক কৰে, আপোনাৰ একাউণ্টটো কমপ্লিটলি নোহোৱা হৈ যাব ইয়াৰ পৰা। তাৰপিছত আকৌ বেলেগ একাউণ্ট লগ ইন কৰিব পাৰিব। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব, নজনাবিলাকেও যাতে এনেদৰে নিজে নিজে মোবাইলতে কৰিব পাৰে। এইবিলাক সৰু সুৰা কাম আমি নিজে কৰিব পাৰিলে ভাল। গতিকে মই ভিডিঅ'টো বনাইছোঁ, কিছুমান বন্ধু বান্ধৱীয়ে সুধি আছিলে, সেইকাৰণে এই ভিডিঅ'টো আপলোড কৰা হৈছে। গতিকে আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ। আৰু একাউণ্টটো লাষ্ট টাইম আমি লগ আউট কৰি দিলোঁ, এইটো লগ আউট হৈ গ'ল। চাওক, এইখন আকৌ খোল খালে, ইয়াতে আকৌ আপুনি নতুন একাউণ্ট লগ ইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।